গুড মৰ্নিং নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই ছোৱালীজনীৰ কাৰণে মেগী বনাইছোঁ আৰু মই লগতে চাহ বাকি লৈছোঁ ডাৱৰীয়া বতৰ তাতে আকৌ দেওবাৰ সেইকাৰণে ভাবিলোঁ মাংসৰ ৰেচিপি এটাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ইয়াতে মই দিছোঁ আদা ৰচুন হালধি ধনিয়া নিমখ আৰু অলপমান মিঠাতেল আৰু আধা ঘণ্টা সময়ৰ কাৰণে ইয়াক এনেকৈ ধুনীয়াকৈ মেৰিনেট কৰি ৰাখি দিছোঁ আৰু এইফালে প্ৰেছাৰ কুকাৰত ভাতকেইটাও বহাই দিছোঁ মাংসত দিবলৈ আলু কাটি ল'লোঁ বহুত বেছি আলু হ'লেও ভাল নালাগে আৰু একেবাৰে নহ'লেও বেয়া লাগে কাৰণে এইফালে কেৰাহীত তেল গৰম হোৱাৰ পিছত পিঁয়াজ দিলোঁ লগতে এটা কেঁচা জলকীয়াও দি দিছোঁ আৰু এইফালে আৰু এইফালে চিকেন ৰেডি হৈ গ'ল এতিয়া দুপৰীয়া ভাতকেইটা খোৱাহে কথা আৰু একেবাৰে চিম্পুলকৈ বনোৱা ৰেচিপি হয় এইটো ভাল লাগিলে ট্ৰাই কৰি চাব পাৰে